নমস্কাৰ সকলোকে। আজি বহুত দিনৰ মূৰত এটা লং ভিডিঅ' দিব ওলাইছোঁ। আজি আচলতে আমাৰ এখন ঘৰৰে বিয়া আছে, তো তাৰ কাৰণে অলপ সাজোন কাচোন অলপ ৰেডি হৈ আছোঁ। তো মই এতিয়া থ্ৰেডিং কৰি আছোঁ। মই পাৰ্লাৰলৈ সেনেকৈ নাযাওঁৱেই, ঘৰতে কৰোঁ। তো ভিডিঅ'টো চাই থাকিব, বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। এতিয়া আমাৰ পেহী আৰু ভিনদেউ আহি আছে। আমি এতিয়া ফটোশ্বুট কৰিব আহিছোঁ। ফটোশ্বুট কৰিব আহিছোঁ। বাইদেউ বহুত বছৰৰ মূৰত আহিছে, নাহেয়ে। বিয়া খাব আহিছে, দেখোন নাহিলে আকৌ এয়া হা এয়া তাই ব্লগ এইফালে বনাবি নিউ কণ্টেণ্ট ক্ৰিয়েটৰ। এতিয়া আমি আমাৰ গাঁৱৰে থকা ব্ৰহ্মচাৰী থানখনত আহিছোঁ। এখন বহুত শক্তিশালী থান হয়। ইয়াত প্ৰতি বছৰে মাঘৰ ৩ তাৰিখে বহুত ডাঙৰকৈ সভা হয় আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াত। তো ইয়াৰ হিচাপে আমাৰ যিহেতু কাষতে ন, পূৰা প্ৰাউড ফিল কৰোঁ, যিহেতু আমাৰ কাষতে হয়, একেবাৰে কাষতে ঘৰৰে। তো ইয়ালৈ আহিব, এইবাৰ থানখন একবাৰ দেখুৱাই দিম। ইয়াত নতুনকৈ কাম কৰি আছে, টাইলছ খোৱাব। তো আহিব আপোনালোকে পাৰিলে, যদি নামটো শুনিছে ব্ৰহ্মচাৰী থান, পশ্চিম মহিনা ব্ৰহ্মচাৰী থান বুলি কয়। যদি নামটো শুনিছে কমেণ্টত জনাব। আৰু ইহঁতে পূৰা ফটোশ্বুট কৰি আছে, বাইদেউ আৰু ভিনদেউ পূৰা ফটোশ্বুট কৰি আছে। তাকে ইহঁতকো দেখুৱাবলৈ আহিলোঁ আৰু আপোনালোককো দেখুৱালোঁ মোৰ জৰিয়তে। এয়া আৰু ইয়ালৈ আহি বহুত বেছিয়ে ভাল লাগে, বহুত বেছিয়ে মনটো বহুত পবিত্ৰ লাগে। তাৰপিছত এতিয়া আমি বাইদেউ, মই বা পেহীৰ লগত বিয়া খাব আহিলোঁ। এয়া হৈছে খুৰীমা আৰু মাহীও হৈ একফালৰ পৰা এটা সম্বন্ধ আছে আমাৰ, আৰু তেওঁৰ ছোৱালী দুজনী, ডাঙৰ মনু আৰু আমাৰ ইয়াত টিকলি। তাই ভিডিঅ' দেখা পালে পূৰা ভিডিঅ' বনাওকিয়ে থাকে তাইৰ আগত মোবাইলটো উলিয়ালে পূৰা কিউট ৰিয়েকশ্যনবিলাক দি থাকে। সেইকাৰণে তাইৰ আগত ভিডিঅ' বনাওঁ মই। আৰু এনেও ল'ৰা ছোৱালীবিলাকে দিয়া ৰিয়েকশ্যনবিলাক চাই বহুত বেছিয়ে ভাল লাগে আৰু ইমান মৰম লাগে ন। সেইকাৰণে কেপচাৰ কৰি ল'লোঁ অলপ তাইৰ লগত ভিডিঅ'টি। আৰু এয়া হৈছে দৰাৰ মাক, একেবাৰে কইনা লগা হৈছে। আৰু সেইয়া অলপ বাইদেউকো দেখা পালে, আৰু দেখিছেনে তাইৰ আগত মোবাইলটো উলিয়ালে পূৰা আৰু ৰিয়েকশ্যন দি থাকে। এয়া হৈছে দৰা ঘৰৰ পৰিৱেশ। আৰু এই কৈ আছে দেয়ে ভিডিঅ' বনোৱায়ে, মাককো ধুনীয়া লগা হৈছে পূৰা। এতিয়া মই সবাই আছোঁ, মই গিলি দিম। কি মেছেজ পঠালো মই? সেইটো মোৰ ইউটিউবৰ চেনেল, সেইটো ছাবস্ক্ৰাইব কৰিব দিছিলোঁ। ইউটিউবৰ চেনেল এটা মই পঠাইছিলোঁ হোৱাটছএপত। গম নাপাওঁ ন, মোবাইল হেং হৈ আছে। ভিডিঅ' বনাওঁতে মোৰ মোবাইল হেং হৈ গৈছে। পাম আৰু লাহেকে পাম আৰু কৈ নাই দিয়াৰ কথা। গাড়ীলৈ বিয়া খাব আহিছোঁ। দিছোঁ তই গাড়ীয়ে চলাব লাগিব দে ন। আমাৰ দৰাৰ এইটো বোৱা হয়। বিয়াত যাই আমাৰ মস্ত ডাঙৰ অঘটন হ'ল। অঘটনৰ মালিক নিজনী মই। এয়া কিহৰ কাৰণে কৈ দি এতিয়া তই। মানে কথাটো হ'ল, আমি যাওঁতে তাইৰ স্কুটিত গ'লো আৰু আহোঁতে গাড়ীদাৰ কি কৰি স্কুটিত বহাৰ সলনি ঠেলি ল'ব লগা হ'ল। মোৰ দুখ নেকি? তাইৰ গাড়ীত তেল নাথাকে, এইটো মই গাড়ীখনত আধা লিটাৰে তেল ভৰাওঁ, পঢ়িম ন ভৰাইছিলোঁ। 3 দিন যায় বোলে, 3 দিনে যায়। সেইকাৰণে মই নিবাৰ কাৰণে সাহস কৰিছিলোঁ। আৰু ইয়াত 2 ছেকেণ্ডৰ বাট, গাড়ীখন নিছোঁ 2 ছেকেণ্ডৰ বাট না 2 মিনিটৰ। কি ক'ম আৰু
আকৌ ক'ব নালাগে এতিয়া অৱস্থা বেয়া বহুত লাজ পাইছোঁ বিদ্যাকে মানুহ মাহা কৈ আছে ইহঁতে এখনি জাগাত গাড়ী লৈ আহিছি চব ইয়াৰ কাৰণে আহিছি কি কম মোক বহুত লাজ লাগছি বহুত লাজ লাগছি বেলেগৰ বিয়াৰ কণ্টেণ্ট বনাব যায় ৰাইজে মোৰ ওপৰত কণ্টেণ্ট বনাই দিলে এইখিনি মোৰ চুলি গাইছ কেনেকুৱা লাগিছে নাই, জনাব চাও মিছা চাও মোৰ কথা কৈছি, চুলিখিনি মিছা কথা চাও এইখিনি মোৰ মিছা কেনেকুৱা কথা লাগিছে মোৰ চুলিখিনি জনাব দেই এয়া মোৰ চুলি এইখিনি মোৰ মোৰ চুলি guys, আই মোৰ গাইছে জানে কাৰ চুলি এইখিনি মোৰ কমেণ্ট কৰি জনাব এই চুলিখিনি মই কেনেকৈ বনালো যদি আপোনালোকে জানিব বিচাৰে আৰু এটা- কণ্টেক্ট কৰিব আৰু পাৰে এটা আছে আমাৰ দৌৰে মুখৰ চাইজটো অ একে নেকি বাৰু ক'বচোন প্লিজ তো বাই আজিলৈ আহিছোঁ মিছাকে দিম নেকি সঁচাকে দিম মই কিমান বকলোৱে মই আকৌ নহয় আৰু গাইজ এটা কথা কওকচোন আজি মোক বাৰু ভাল লাগিছেনে ধুনীয়া লাগিছে গাইছ ধুনীয়া দুজন পতি গৈছে হা তো আজিলৈ আহিছোঁ বাই মাই লাজ কৰি ভিডিঅ' মই ডাঙৰকৈ চাউণ্ড দিওঁ নহয় মাই কৈ কি শুনি আছে লাজ লাগে মাই কৈ হ'ব দে বন্ধ কৰ বেলেগ চা কৃষ্ণ প্ৰথম ভিডিঅ'টো চাই কেনে সিহঁতে নিজে লাজ পাইছে মোৰ আমাৰ মানে ৰিয়েকশ্যন বহুত ভিডিঅ' বনাইছে বেলেগে লাজ লাগছে আমাৰ গাইছ মোৰ প্ৰথম ভিডিঅ'টো মানে কথা ক'ব নাজানা মানুহ আমি কথা কৈ দিছোঁ তাকো কেমেৰাৰ আগত মোৰে লাজ লাগছে সেইটো ভিডিঅ' চাবা আৰু ইয়াতে মই ইউটিউবৰ ভিডিঅ' চাই কেনে গুণগান কৰি আছে ফেন হৈ বুলি কওঁ ফেন ফেন মানে বাজি হয় ফেন হৈ গৈছোঁ ফেন ফেন হৈ গৈছে ফেন টেবুল ফেন না কি ফেন টেবুল ফেন অ কৃষ্ণ গাইজ আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো চাই আছে বায়'ত আছে লিংকটো চাই ল'ব কাৰ চুলি লম্বা কওক মোৰ গাইছে জানে মোৰ এইগিলা মোৰ চুলি গাইছ মোৰ মই এইগিলা ইনকে মানে কৈছোঁ চাওক গাইছ এইগিলা মোৰ চুলি কেনেকুৱা লাগিছে চুলিখিনি কেনেকৈ মই এইখিনি চুলি বনাইছোঁ জানিব খুজিলে মোক মোৰ যদি মতা লগত এইখিনি মোৰ তৰে নহয় এইগিলা গাইছ চৰি দে মিছা কৈছোঁ মোৰ নহয় দেখা যায় গাইজ আমি এতিয়া ঘূৰি আছোঁ ইহঁতে এতিয়া বাইদেউহঁতে চবকে বাই দি আহিছে লগতে ময়ো ব্লগ বনাই আহি আছোঁ বাইদেউহঁতো এতিয়া গেল এতিয়া মাহঁতে যাব আলছি দৰাক গা ধুৱাব যাব আলছি তাকে তাৰ কাৰণে পুৰা ৰেডি হৈ আছে তো আজিৰ দিনটোৰ ব্লগটো যদি চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব এণ্ড কমেণ্ট কৰি জনাব কেনেকুৱা পালে এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো হয় না নহয় ওলা দিদে তো এতিয়া মাহঁতে দৰাক গা ধুৱাব যাব এতিয়া মায়ে তাৰ কাৰণে পুৰা আজি ৰেডি হৈ আছে দিয়া একেলগে বাইদেউ আমি ভিডিঅ'টোত চা কেমেৰাটোত চা বাই এতিয়া ক'ত যা কৈ দি দৰাক গা ধুৱাব যায় তাৰ কাৰণে মই নাযাওঁ আৰু দিনত গেলোঁ দিনত যাই কেনে দেখাই পাইছে কি লটি ঘটি হৈছে এতিয়া নাযাওঁ আৰু তো এতিয়া অলপ ৰেষ্ট ল'ম মোবাইলটো চাৰ্জত দিম